হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? পথাৰত আপোনালোকে ৰুলে নাই বাৰু? আজি হ'লে আমি ৰুলোঁ দেই। ইফালে ৰুই থকা হৈছে, তাতে গৰমৰ বতৰ, তথাপি উপায় নাই। হাজিৰা ৰুৱনি অনা হৈছিলে, লগতে হাজিৰা ৰুৱনিৰ লগতে মাও ৰুই আছিলে। এইফালে চাহৰ কাৰণে মই যোগাৰ কৰিছোঁ চুজি। বলবম যিহেতু মানি আছিলে তেওঁলোকে, গতিকে তেওঁলোকৰ কাৰণে চুজি বনোৱা হৈছিলে, যিসকলে ব্ৰত মানি আছিলে। আৰু যিসকলে ব্ৰত মনা নাছিলে তেওঁলোকক ৰুটি আৰু মটৰ ঘুগুনি দিয়া হৈছিলে। আপুনি খাব নহয় ন? আপোনালোকে দেখিবলৈ পাইছে যে ভাত খাবৰ কাৰণে কলপাত কটা হৈছে, যিহেতু কলপাততে ভাত খাই ভাল লাগে, গতিকে ময়ো ক'লোঁ দিয়কচোন কলপাততে আজি ভাত খাম। তাৰপিছত মই কোমোৰা আৰু আলু এইফালে যোগাৰ কৰিছোঁ যিহেতু ৰান্ধনি মই, গতিকে মাংস আৰু আলু ৰন্ধা হৈছিলে। ইফালে ৰোৱনীয়ে ৰুই আহি প্ৰায় শেষেই কৰিবলৈ হ'ল, আৰু আহি পিনি তেওঁলোকে ভাতৰ যোগাৰ, এইফালে তেওঁলোকক ভাত দিয়া হৈছে, আগফালে বাৰাণ্ডাতে ভাত দিয়া হ'ল। তেওঁলোকে আজৰি হৈছে। তাৰপিছত একেবাৰে শেষত তেওঁলোকক যিহেতু দূৰৰ পৰা আনিবলৈ যোৱা হৈছিলে, গতিকে থ'বলৈ যোৱা হ'ল। এইফালে তেওঁলোকক থ'বলৈ যোৱা হ'ল। ইমানতে আছিলে আজি ভিডিঅ'টো। বাই বাই।